জুবিন গাৰ্গে ডিব্ৰুগড় মনোহৰী ৰিজৰ্টত প্ৰগ্ৰেম কৰিব যাওঁতেই বাথৰুমত পিছলি মূৰত সাংঘাতিক আঘাত পায়। এতিয়া জুবিন গাৰ্গক ডিব্ৰুগড় সঞ্জীৱনী হস্পিটেলত এডমিট কৰোৱা হয়। গতিকে ডক্টৰে জনোৱা মতে কৈছে একো ভয়ৰ কাৰণ নাই, অতি সোনকালেই জুবিন গাৰ্গে সুস্থ হৈ ঘূৰি আহিব। গতিকে আপোনালোকে জুবিন দাৰ কাৰণে প্ৰাৰ্থনা কৰক যাতে জুবিন দাই সোনকালে সুস্থ হৈ আগৰ নিচিনাকৈ প্ৰগ্ৰেম কৰিব পাৰে, আমাৰ মাজত আহিব পাৰে। জুবিন দাৰ কাৰণে সকলোৱে প্ৰাৰ্থনা কৰক। ধন্যবাদ।